বনাম খাজা তাৰ কাৰণে মই লৈছো 2 কাপ ময়দা 2 কাপ চেনি আৰু তেল মই ৰাইচ ব্ৰেন তেলটো লৈছো মই চেনি ৰসখিনি কৰি লম মই 2 কাপ চেনি দিছো আৰু 1 কাপ পানী চেনিখিনি উতলি ডাঠ হয় মানে মই ময়দাখিনি ঘটি লম চেনি ৰসখিনিও আমাৰ তৈয়াৰ হৈ গৈছে এইটো এয়া ৰেডি হৈছে ময়দাখিনিত মই অলপ তেল দিছো তেলখিনিৰে ভালদৰে মই মঠি লৈছো মই এতিয়া কুহুমীয়া পানীৰে ময়দাখিনি মঠি লম মঠি হৈ গ'ল এইখিনি মই 5 মিনিটৰ কাৰণে থৈ দিম ইয়াতে মই অলপ তেল সানি দিম মিনিট পিছত মই এখিনি সৰু সৰু বল বনাই লম গোটেইকেইটা আগতে বেলি লম বাটি এটাত অলপ তেল লৈ লৈছো অলপ শুকান ময়দা লৈ লৈছো এতিয়া মই এখন ৰুটিৰ ওপৰত অলপ ব্ৰাছেৰে তেল লগাই দিম তেলখিনি ভালদৰে চাৰিওফালে লাগিব লাগিব ইয়াৰ ওপৰত মই শুকান ময়দা অলপ এইখনৰ মই ওপৰত আৰু এখন দি দিম সেই একেদৰে আকৌ মই এপাত তেল লগাই লম এইকেইটা অলপ লাগি থাকিব লাগিব এই বস্তুটো এনেকৈ থাকিব লাগিব এতিয়া মই ইয়াৰ ওপৰত অলপমান পাতেৰে দবাই দিছো অলপমান মই ডাঙৰ কৰি দিম এয়া এনেকৈ মই গোটেইখিনি ৰেডি কৰি লম এতিয়া কেৰাহীখন গৰম হ'লে মই তেল দি লৈছো
মই এতিয়া ইয়াৰ এটা এটা আৰু অলপ সময় ভাজিব লাগিব অলপ মচমচীয়া হ'ব লাগিব এইকেইটা হৈ গৈছে এইখিনি 2 মিনিটমান সময় এনেকৈ চেনিৰ ৰসত ডুবাই থ'ম ready. ভিডিওটো চাই ভাল লাগিছে যদি সাবস্ক্ৰাইব কৰিব আৰু কিবা জানিব লগা আছে যদি কমেন্ট কৰিব। থ্যাংক ইউ।